हेलो बंधुसकल स्क्रीनत धुनियाকৈ देखि আছে নিউপেপটিন আৰু নিউপেপটিন 60 ml সিরাপ আৰু 15 ml ড্রপ মার্কেটত এভেলেবল আছে। আপোনালোকে ধুনিয়াকৈ ডিসপ্লেত দেখি আছে আৰু এই দুটা বেলেগ বেলেগ কম্পোজিশন আছে। সিরাপটোত কি কম্পোজিশন দিয়া আছে মই আপোনালোকক দেখুৱাইলো। ইয়াত আলফা এমাইলেজ আছে, পেপেইন আছে আৰু ড্রপত দিয়া আছে পেপেইন, ডিলুয়েল, এনিসুয়েল, কেৰেউয়েল। আপোনালোকে নিশ্চয় গম পাইছে। আৰু এইটো দুটা কি কি অসুবিধাৰ কাৰণে শিশুক বা ইনফেন্টক দিয়া হয় মই আজি নিউপেপটিন লিকুইড যেটো সিরাপ সেইটো রিভিউ দিম। পিছত মই ড্রপৰ রিভিউ দিম। আপোনালোকে অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅটো চাব, তেতিয়াহ'লে নিউপেপটিন সিরাপৰ বিষয়ে সকলো কথা গম পাব আৰু বুজি পাব। এই নিউপেপটিন সিরাপ এটা ডাইজেস্টিভ ঔষধ হয়, এনজাইম হয় আৰু এই ঔষধটো এটা বটলত 60 ml থাকে আৰু অতি পুৰণি কোম্পানী ৰেপটাকটছ কোম্পানী বনাইছে আৰু 60 ml ঔষধৰ দাম আপোনালোকক মই দেখুৱাই আছো। ইয়াৰ আগতে এটা কথা কৈলও, যদি মোৰ ভিডিঅ' চাই আছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব। আপোনালোকে নিশ্চয় দেখি আছে 110 টকা, বহুত কষ্টলি হয়। এনেকুৱা এনজাইম সাধাৰণতে 60-80 रुपिसत পোৱা যায়, কিন্তু এটো বহুত বেছি দাম। এতিয়া এই নিউপেপটিন সিরাপ কি কি অসুবিধা হলে দিয়া হয়। প্ৰথম কথা হল ইয়াত লিখিছে, আপোনালোকে নিশ্চয় দেখি আছে ফ্লাটুলেন্স, যেটো কিবা কাৰণত পেট ফুলি যায় বা পেট ফুলা ফুলা লাগে, তেতিয়াও এই নিউপেপটিন সিরাপ খাব পাৰিব। তাৰ পিছত আপোনালোকে দেখিছে ডিসপেপসিয়া লেখা আছে। ডিসপেপসিয়া পেট ফুলা ফুলা লাগে, গ্যাস হৈ যায় কিবা খোৱাৰ পিছত বা এনেই পেট ফুলা ফুলা লাগে। তাৰ পিছত এনোৰেক্সিয়া, যেটো খোৱাৰ ৰুচি বঢ়াই দিয়ে, যিসকলৰ ভাত খাবলৈ ইচ্ছা নাযায়, ভোক নালাগে, সেইসকলেও এই নিউপেপটিন সিরাপ খাব পাৰিব। ইনডাইজেশন, কিবা খাদ্যবস্তু খোৱাৰ ফলত হজম নহয় বা ডাইজেষ্ট নহয়, তেনেকুৱা কণ্ডিশ্যনতো নিউপেপটিন সিরাপ খাব পাৰিব। তাৰ পিছত হাৰ্ট বাৰ্ন, যেটো কিবা খোৱাৰ পিছত বা গেছ হোৱাৰ পিছত এনেকুৱা লাগে বুকুত জাম জাম হৈ গ'ল বা এনেকুৱা লাগে বুকু উশাহ লওঁতে কষ্ট লাগে, তাক হাৰ্ট বাৰ্ন বুলি কোৱা হয়। তেনেকুৱা কণ্ডিশ্যনতো নিউপেপটিন খাব পাৰিব। তাৰপিছত পুৱাৰ ডাইজেশ্যন, তাৰমানে হজম কম হয়, তেনেকুৱা কণ্ডিশ্যনতো খাব পাৰিব। তাৰপিছত কিবা খাদ্যবস্তু খোৱাৰ পিছত, অৰ্থাৎ মিল ভাত খোৱাৰ পিছত এনেকুৱা লাগে পেট ফুলা ফুলা, পেটত বিষ বিষ অনুভৱ কৰে, এনেকুৱা লাগে হজম হোৱা নাই, তেনেকুৱা কণ্ডিশ্যনতো এই নিউপেপটিন সিরাপ খাব পাৰিব। নিশ্চয় বুজি পাইছে। এতিয়া এই নিউপেপটিনৰ সাইড এফেক্ট হ'ব নেকি? এই নিউপেপটিন সিরাপৰ বিশেষ কোনো সাইড এফেক্ট নাই। এই ঔষধটো ঘৰত ৰাখিব পাৰে, ইমাৰ্জেন্সিৰ কাৰণে এই ঔষধটো খাব পাৰিব বিনা চিকিৎসকৰ পৰামৰ্শ। কিন্তু যিকোনো ঔষধ খোৱাৰ আগতে এজন চিকিৎসকক দেখুওৱা অতি দৰকাৰী, অতি প্ৰয়োজন। এতিয়া ড'জটো কেনেকুৱা হ'ব? একেবাৰে শিশুৰ পৰা এডাল্ট বৃদ্ধলৈকে খাব পাৰিব, কিন্তু মোৰ মতে অকল শিশুৰ খোৱা ভাল, কাৰণ ইয়াত 60 ml থাকে, সেয়ে শিশুসকলেও খোৱাটো ভাল। যদি 1 বছৰৰ পৰা 5 বছৰ হয় তেনেহ'লে 2.5 ml কৈ দুবাৰ খোৱাৰ পিছে পিছে, 5 বছৰৰ পৰা 10 বছৰ হ'লে 5 ml কৈ দুবাৰ খোৱাৰ পিছে পিছে লগত অকণমান পানী দি খালে ভাল। নিশ্চয় বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। সকলো ভালে থাকক।